ঐ ফটুৱা, আপুনি মোৰ মাজত কথা নকব। মাৰিবলৈ গৈছেই মাৰেই বোলে দেখি। মাইক ভাঙি দিয়ে বোলে, মাৰে বোলে, দিয়ে বোলে। মনত আছেনে আপোনালোকৰ নগাৰে? নগাই দুটা গুলি মাৰোতে পলোৱা মানুহে আপুনি গুলি লাগিলে নেকি? সঁচাকে আগৰ দিনবোৰ মানে সলনি সঁচাকে হৈ গৈছে ন। মানে কি হ'ল, আগতে সৰু ল'ৰাবোৰ, গাঁৱৰ ল'ৰাবোৰ যেনেকৈ যে দল লাগে, ইটোৰ ওপৰত ইটো, সিটোৰ ওপৰত ইটো, জাক মাৰি কৰি থাকে যে। কিন্তু আজিকালি সেইবোৰ নাই। কিন্তু আজিকালি সেইবোৰ ক'ত লাগে জানেনে? বিধানসভাত। চাওকচোন কেনেকৈ দল লাগিছে। ফটুৱা মোক ঘুচা মাৰি দিম। বাপৰে, চাওকচোন চাওক। মই অকলে কেলৈ চাওঁ, আপোনালোকে চাওক। আগতে সৰু ল'ৰা দল লগাবোৰ আজিকালি দেখেই জানো? এয়াই চাই লওক। আগতে সৰু ল'ৰাবোৰ যে যেনেকৈ তেনে এটা ওপৰত এটা বকে যে, আজিকালি ইয়াত লাগে, বিধানসভাত লাগে। একবাৰ চাওক। Don't give me direction. কেনেকুৱা কথা কৈছে স্যাৰ? মাইক ভাঙি দিম, আমিতো কোনো নকওঁ স্যাৰ। কি মাইক ভাঙি দিম কয়? সম্পত্তি এনেকৈ নষ্ট কৰে নি? কি কথা হৈছে? ৰূপজ্যোতি কৰ্মী আৰে এখন স্যাৰ কি ৰূপজ্যোতি কৰ্মী কামটো আছে। ৰূপজ্যোতি কৰ্মী স্যাৰ এইবিলাক কি শব্দ আহি আছে? সব এক্সপান্স কৰক স্যাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, তেখেতে অকালীন উপাধ্যক্ষ মহোদয় এইটো এক্সপ্লেইন হ'ব লাগিব। উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব। সদস্যসকলে পিএছলৈ আহিব লাগিব নি হাউচৰ ভিতৰত? উপাধ্যক্ষ মহোদয় ভিতৰত সদস্যসকলে চিকিউৰিটি লৈ আহিব লাগিব নেকি? আৰু আমাৰ উপলক্ষ মহোদয় বহি ক'বই পৰা নাই, থিয় হৈ লৈছে, তথাপিও মনেই থকা নাই। আৰু এইবোৰে হৈছে বোলে আমাৰ অসম চৰকাৰ চলায়। চৰকাৰ হেঁতি চলাই আছেনে নে আমি চলাই আছোঁ ধৰিবই পৰা নাই। সৰু ল'ৰা হেঁতেই নে আমিয়েই নে ধৰিবই পৰা নাই। আপোনাৰ বিশ্বাস হৈছেনে এইসকলে বোলে চৰকাৰ চলাব?